গোলাঘাট নগৰৰ মাজমজিয়াৰ বাটা পইণ্টত আজি হুৰাপাইৰ অটপালি। হুৰাপাইৰ অটপালিয়ে নগৰৰ মাজমজিয়াত ব্যাপক যান-জঁটৰ সৃষ্টি কৰাৰ লগতে এক প্ৰকাৰ চাঞ্চল্যৰো সৃষ্টি হয়। ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ ফলত আৰক্ষী আৰু সংবাদ মাধ্যমৰ লোকো উক্ত স্থানত উপস্থিত হয়হি। কিন্তু ই আছিল সজাগতাৰ উদ্দেশ্যে মদমুক্ত অসম দাবী সমিতিৰ বাটৰ নাটৰ এক কাৰ্যসূচীহে। কিন্তু বাটৰ নাটত হোৱা আন এক ঘটনাই বেছ আমোদ আৰু খোৰাক যোগায় আজি ৰাইজৰ মাজত। বাটৰ নাট চলি থকা অৱস্থাতে অভিনীত হুৰাপাইৰ লগ লাগেহি দুজন আচল হুৰাপাই। আচল হুৰাপাইয়ে এইবাৰ অভিনেতা হুৰাপাইকো চেৰাই গৈ তাণ্ডৱৰ সৃষ্টি কৰাত উৱাদিহ নাপায় সমবেত লোকসকলে। অৱশেষত উক্ত স্থানত আহি আৰক্ষীৰ লোক উপস্থিত হয় যদিও আচল আৰু নকল কোন তাক লৈ এক প্ৰকাৰ বিবুদ্ধিত পৰে। অৱশ্যে উদ্যোক্তাসকলে আচল হুৰাপাই কেইজনক চিনাক্ত কৰাৰ পাছতহে আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতহে পৰিস্থিতি হাম কাটে আৰু নাটকৰ কাৰ্যসূচী অব্যাহত ৰাখে। গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৰ সহযোগত নিউজ ডেস্ক পাব্লিক প্ৰেছ। এইকেইটা অৰিজিনেল মতে এতিয়া পুলিচে ধৰি লৈ গৈছে। এইকেইটা অৰিজিনেল মতে এতিয়া পুলিচে ধৰি লৈ গৈছে।